নেপালত প্ৰকৃতিৰ ৰুদ্ৰৰূপ প্ৰকৃতিৰ ৰোষৰ বলি হৈছে নেপালত বিস্তীৰ্ণ অঞ্চল প্ৰলয়ংকাৰী বান আৰু খহনীয়াত মৃত্যুৰ শতাধিক লোকৰ মৃতকৰ সংখ্যা 170 জনলৈ বৃদ্ধি সন্ধান নাই প্ৰায় 42 জন লোকৰ আহত শতাধিক লোক নেপালত প্ৰকৃতিৰ ৰোষৰ বলি হৈছে বিস্তীৰ্ণ অঞ্চল দেওবাৰে সমগ্ৰ নেপালত বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 170 জনলৈ বৃদ্ধি পাইছে নেপালৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য শুকুৰবাৰৰ পৰা পূব আৰু মধ্য নেপালৰ বৃহৎ অঞ্চলত বানত প্লাবিত হোৱাৰ লগতে দেশখনৰ কিছু অংশত খলচেটীয়া বানৰ সৃষ্টি হৈছে সশস্ত্ৰ আৰক্ষী বাহিনীৰ সূত্ৰ অনুসৰি বান আৰু ভূমিস্খলনত ৬৬ জন লোক বৰ্তমান নিৰুদ্দেশ হোৱাৰ বিপৰীতে ৪৫ জন লোক আহত হৈছে কমেও 195টা ঘৰ আৰু 8খন দলং ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৩,১০০ লোকৰ উদ্ধাৰ এতিয়া কৰিছে নিৰাপত্তা আৰক্ষীয়ে প্ৰত্যক্ষদৰ্শীৰ মতে কাঠমাণ্ডু উপত্যকাত 40 পৰা 45 বছৰ ইমান বিধ্বংসী বান কেতিয়াও দেখা হোৱা নাছিল সশস্ত্ৰ আৰক্ষী বাহিনীয়ে বিবৃতি প্ৰকাশ কৰিছিল যে মৃতকৰ সংখ্যা 170 জন হৈছেগৈ শনিবাৰে ICIMOTয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত শুক্ৰবাৰ আৰু শনিবাৰে পূব আৰু মধ্য নেপালৰ বহু অংশত অবিৰত বৰষুণৰ ফলতে কাঠমাণ্ডুৰ মূল নদী বাগমতী বিপদসীমাৰ ওপৰেৰে বৈ আছিল বংগোপসাগৰত নিম্নচাপ আৰু উত্তৰ দিশলৈ প্ৰবাহিত মৌচুমী বতাহ পৱন বৰষুণৰ আৰু কাৰণ আছিল বুলি জানিব পৰা গৈছে বান আৰু ভূমিস্খলনে দেশখনৰ বহু ঠাইত এতিয়া মানুহৰ স্বাভাৱিক জীৱন যাত্ৰাৰ সলনি কৰি পেলাইছে ঘাইপথ আৰু পথৰ অংশ ক্ষতিগ্ৰস্ত হৈছে শ শ ঘৰ আৰু দলং পুত গৈছে বা থলে উটুৱাই লৈ গৈছে শ শ পৰিয়াল এতিয়া গৃহহাৰা হৈছে পথ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে বিভিন্ন স্থানত আবদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ যাত্ৰী